নমস্কাৰ বন্ধু বান্ধৱী সকলোৱে ভাত চাই থকা এলপি আৰু ইউপিৰ প্ৰভিজনেল লিষ্ট ওলাব বুলি DWE অলৰেডি নটিফিকেশ্যন ওলাইছে। ইয়াত দিয়া আছে 3 মে মিডনাইটত আপোনালোকৰ প্ৰভিজনেল লিষ্টটো ওলাব। তাৰ পিছত কেইটামান ইয়াত পইণ্ট দিয়া আছে, যিসকলে ফেক ডকুমেণ্ট ছাবমিট কৰিছে সেইসকলে অট'মেটিকেলি কেঞ্চেল হ'ব বুলি কৈছে। আৰু এই প্ৰভিজনেল লিষ্টত কাৰোবাৰ যদি আপত্তি থাকে, কমপ্লেইন কৰিব থাকে, তেতিয়াহ'লে 4 আৰু 5 তাৰিখে 11টাৰ পৰা 2টাৰ ভিতৰত কমপ্লেইন কৰিব পাৰিব বুলি কৈছে। এইটো জেগাও দিয়া আছে, কনফাৰেন্স হল অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলিপাৰা, গুৱাহাটীত যাব লাগিব আপোনালোকে। সেইখিনি আপোনালোকক জনালোঁ। ধন্যবাদ।